হাই গাইজ, গুড মৰ্ণিং। আপোনালোকক আজি মই আমাৰ গাহৰি ফাৰ্মখন দেখাব ওলাইছোঁ। মই দুটা ভিডিঅ' আপলোড কৰিছোঁ আগতে, চাই ল'বচোন। আজি মই সম্পূৰ্ণ গাহৰি ফাৰ্মখন দেখাম, চাই ল'ব। 4টা আছে ইয়াত, 5 মাহমান হৈছে, 4-5 মাহ হৈছে এইকেইটাৰ। ধুনীয়াকৈ হৈ আছে। দুটা আৰু আহিছে মানে, ইমান ভাল পাইছে মানে ভিডিঅ'ত উঠি। দেউৰ এইটো দেউৰ নেপালৰ পৰা অনা আছিলে। এইটো হেমচিয়াৰ। এই বল, ইয়াত 10জনী আছে। 2 মাহ হৈছে। ধুনীয়াকৈ দানা খায়, দানা পানী খাই শুই থাকে এনেকৈ। পানীৰ ব্যৱস্থা কৰি থোৱা হৈছে, পানী পিয়াহ লাগিলে পানী খায়, ধুনীয়াকৈ হৈ থাকে আৰামছে। ইয়াত আছে 2টা মাইকী গাহৰি আছে 2টা। ইয়াতে হৈ আছে এনেকৈ। ইয়াতে 2টা আছে, এটা আছে হেমচিয়াৰ অক্সিয়াৰ, এটা আছে দেউৰক। এইখনে আমাৰ ফাৰ্মখন। ওচৰত আছে এইটো এটা পুখুৰী আছে ওচৰত, এইজোপা জাহাদী গছ। ফাৰ্মখনৰ ওচৰতে ৰুই দিয়া হৈছে। পুখুৰী আছিল ফাৰ্মখনৰ, বহুত ডাঙৰ আছিল পুখুৰীটো। এতিয়া সৰু হৈছে, ফাৰ্ম বনাই গৈছে মাটি পুতি কেনে, সেইকাৰণে সৰু হৈ গৈছে পুখুৰীটো। আৰু গাহৰিৰ ময়লাবিলাক পুখুৰীতে পেলাই দিয়া হয়। মাছৰো খাদ্য হ'ল, আৰু বাহিৰত থাকিলেতো গোন্ধ ওলায়, পানীত পৰিলেতো আৰু মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছে। এইখন ফাৰ্মখন, এইপিনে এখন আছে বাৰু, পিছত দেখাম ভিডিঅ' কৰি কেনে। আজি এইখিনিতে সমাপ্ত কৰিলোঁ। হাই বন্ধু বান্ধৱীসকল, আমাৰ গাহৰি ফাৰ্মখন দেখালোঁ আপোনালোকক আজি। কেনেকুৱা পালে জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু বাৰু পিছত ওচৰত থকা ফাৰ্মখন দেখাম বাৰু পিছত। দানা কিদৰে আমি মিহলি কৰোঁ, কেনেকৈ আমি গাহৰি খুৱাওঁ, সেইবোৰ সকলো ভিডিঅ' আমি দেখাবলৈ চেষ্টা কৰিম। এতিয়া ৰাখিছোঁ, বাই।